নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভাদ মাহৰ পবিত্ৰ ক্ষণত আমাৰ ঘৰৰ ফালৰ পৰা এভাগ অৰ্চনী আগবঢ়াই লোৱা হৈছে আৰু এই অৰ্চনী ভাগ দিওঁতে লগতে জলযোগৰ ব্যৱস্থাও কৰিছে ঘৰতে। তাকে আপোনালোকক কিনো ব্যৱস্থা লৈছে দেখুৱাব বিচাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। তেন্তে ব'লকচোন আপোনালোকক দেখুৱাওঁগৈ। ধন্তি বনাব পাৰিছা নাই? ই লাজতে একেবাৰে ক'ব নোৱাৰা হৈ আছে। আয়োজন কৰি আছে। পুতৰা গোল গোল বনাই আছ। বেলি লৈছে আৰু তাৰপিছত বনাব। বনাবলৈ ৰেডি হ'লে বনাই থাকক। কেলে পাচিয়ে খৰাহি এটা ল'লো, খৰাহি পাচি এই ৰান্ধিবলৈ ল'লেই। আজি ৰুটি পুৰি হ'ব, পুৰি ভাজি। আগতো লাইন নাই হ'লে যে আন্ধাৰ হ'ল। চব্জি বনাবৰ কাৰণে পিঁয়াজ যোগাৰ কৰি লৈছে, কাটি জলকীয়া, আদা, নহৰু। এয়া এতিয়া ৰান্ধনীয়ে পুৰি বনাবলৈ লৈছে। পুৰি ভাজি বনাই লয়, লগতে পিনে বনাই আছে আৰু সময় অলপ লাগিবই আৰু পুৰি বনাওঁতে। তাৰপিছতে বনাই মেলি পিনে পাকঘৰত ধুনীয়াকৈ চব্জিও বনাবলৈ ৰেডি কৰি আছে। এয়া চব্জি বনাই আছে। চব্জি বনোৱা হৈছে বুটৰ দাইল, কোমোৰা, আলু, সৰহীয়া চব্জি, গতিকে পাকঘৰতে বনাইছে আৰু জুইত। এতিয়া এয়া বনাই মেলি ৰেডি কৰি লওক আৰু তাৰপাছতে ৰেডি হোৱাৰ পাছতহে ধুনীয়াকৈ সজাই পৰাই নামঘৰলৈ বুলি নিব আৰু। চাই থাকক তেনেহ'লে। এয়া নামঘৰৰ এয়া পাঠ পঢ়াৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। পাঠ পঢ়ি আছে। পাঠ সামৰাৰ পাছতে আৰু লাহে ধীৰে চাহৰ ব্যৱস্থাটো কৰা হ'ব আৰু। ধুনীয়াকৈ এয়া কৰিছে। এতিয়া ঘৰ পালেহি আৰু নামঘৰৰ পৰা আমাৰ পোৱালি গৈছিলে। পোৱালি গৈছিলে আমাৰ লগতে, দেউতাকৰ লগতে। দেউতাকৰ লগত সোমাইছেহি আৰু ঘৰ। আজিৰ ভিডিঅ'টি ইমানেই আছিল।
আপোনালোকৰ এই ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ কমেণ্টো কৰিব আজিলৈ আহোঁ ধন্যবাদ